হাই ফ্ৰেণ্ড, গৈ আছোঁ নলবাৰীলৈ। মোৰ লগত আছে ভাইটি আৰু খুৰা আছে লগত, আৰু অৰ্পিত আছে। নলবাৰীলৈ গৈ আছোঁ এতিয়া। মানে এটা ইউটিউবাৰৰ ঘৰত গৈ আছোঁ নলবাৰীত। কোন ইউটিউবাৰৰ ঘৰত গৈ আছোঁ চাই থাকক, টিভিলৈকে মই দেখা যাই আছোঁ আপোনালোকক, চাই থাকক। গাইজ, আহি পালোঁ এতিয়া প্ৰণীতা ৰেষ্টুৰেণ্ট। এতিয়া আমি অলপ কিবা লওঁ, মানে থাম্বনেইল চাইটো গম পাইছেই ক'ত গৈ আছোঁ, ডিম্পুদাৰ ঘৰত গৈ আছোঁ। অলপ মিঠাই চিঠাই লৈ যাওঁ আৰু। হেই বাইদেউ, অলপ জলদি দেখি, ইমান এক্সাইটেড হৈ আছোঁ ডিম্পুদাক লগ পাব। ও মাই গড। আমি ডিম্পুদাৰ কাৰণে মিঠাই লৈ ল'লোঁ। অৰ্পিত বহি আছে, মিঠাই দেখাই আছে। মিঠাই লৈ ল'লোঁ আৰু গৈ আছোঁ। প্ৰণীতা হোটেলৰ পৰা ওলাইছোঁ আৰু এইটো RS আমাৰ অৰ্পিতে লৈছে, এইবোৰ গৈ আছোঁ। আজলি লাজু কি লতা ফুলৰে পাহি ফুলিছিলা কৰি যাতে খুবাসে ভৰি। আজলি লাজু কি লতা ফুলৰে পাহি ফুলিছিলা কৰি যাতে খুবাসে ভৰি। সেই গাইজ, ডিম্পুদাৰ ঘৰলৈ আৰু 2 কিলোমিটাৰমান আছে। যাই আছোঁ। এই আমাৰ ইয়াক নাথাকে, বোলে ডিম্পুদাৰ লগতে থাকিব। সেই গাইজ, বেয়া বৰষুণ দিছে, গেটটো বন্ধ কৰিছে। গাড়ী গৈছে, ৰখি আছোঁ ভিতৰত। এই গাড়ী যাই আছে, এই মানুহ জলদি যাওঁ।
পাই গ'লোঁ বিষ্ণু মন্দিৰ ডিম্পু দাহঁতৰ ঘৰৰ কাষত থকা মন্দিৰটো এইটোৱে মন্দিৰ বিষ্ণু মন্দিৰ তো এনেকৈ ডিম্পু দাহঁতৰ গলিটোতে গাড়ীখন সোমাই দিছোঁ চৰি মই দিয়া নাই ফুৰাই দিছে যি নহওক সোমাই আহিছোঁ তামাম বোকা এই বেটাক নাচাগে চিফ্ট লৈ গৈছে ডিম্পু দাৰ কাৰণে বেটা মৰম কৰোঁ পাতক বোকা 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 পামি আৰু পালোঁ পাই গ'লোঁ এই কটাই পাই গ'লোঁ এই নহয় এইটো এই পাই গ'লোঁ এই তেৰিয়ে দুনিয়া পাই গ'লোঁ ডিম্পু দাৰ ঘৰ তো পাই গ'লোঁ ডিম্পু দাৰ ঘৰ এইটো মন্দিৰ ডিম্পু দা নহয় মানে সিহঁতৰ ডিম্পু দাৰে আৰু সেই দোষটো এই দোষটো ওলাইব এতিয়া সেই মোৰ মুখেদি কি কৈছে মই গমেই পোৱা নাই সেই দেৰি তো আমাক বহিব দিছে ইয়াতে বহি আছোঁ বলক এবাৰ ডিম্পু দাৰ ৰুমটো চাই লওঁ অলপ